ইউটিউব চেনেল। তো আজি মোৰ লগত আছে তিৰাজ বড়ো। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম যে জিমত গৈ ফাৰ্ষ্ট টাইম আমি কি কৰিব লাগে, কেনেকুৱা ধৰণৰ ৱাৰ্ম আপ কৰিব লাগে, কেনেকুৱা ধৰণৰ জইণ্ট মবিলিটি এক্সাৰচাইজ কৰিব লাগে। তো আমি মবিলিটি এটা কৰিম, ঠিক আছে। 10 টাইমছ নেক্সট আৰু এটা আছে, ঠিক আছে। এর সাপোর্ট লোৱা লৈ পেলাই লেগস স্ট্রেট
জিমত গৈ এক্সাৰচাইজ আৰম্ভ কৰাৰ আগতে এইখিনি যাতে কৰি লয়, নহ'লে আপোনাৰ যিকোনো জইণ্টত আপোনাৰ ইঞ্জুৰি হ'ব পাৰে। তাৰ কাৰণে এইখিনি মানে কৰি ল'বই। কেনেকুৱা পালা তুমি আজি ৱাৰ্ম আপ ছেশ্যনটো কৰি? ভাল লাগিলে। এইখিনি ক'ব গ'লে এটা এচেঞ্চিয়েল হয়, মাষ্ট বি হয়। আপুনি যিকোনো আপোনালোকে যিকোনো ৱৰ্কআউট কৰে, মাছলছৰ ৱৰ্কআউট কৰে, এইখিনি আকৌ কৰিব লাগে, নহ'লে ইঞ্জুৰি হ'ব পাৰে। এণ্ড লাষ্ট বাট নট লিষ্ট, চবে যেন ভিডিঅ'টো লাইক কৰে, শ্বেয়াৰ কৰে, আৰু তলত যাই পেলাই এনি কুৱেৰিজ যদি থাকে কমেণ্টত যাই পেলাই সুধিব পাৰে, আৰু তেওঁ আপোনালোকক ভালকৈ বুজাই পেলাই ক'ব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ গাইজ। আপোনালোকেও চাব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। কিবা যদি সুধিব লগা থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আপোনালোকক